এই দেখোন ৰেচ লাগিব খোজে বে ইয়াক অলপমান দিওঁ হয় আর সানসেটটা মজা লাগিছে কিন্তু মজা লাগি যায় ইয়াতে আহি টাইম হৈছে আপোনাৰ 3:52 চ' গাইজ এতিয়া মই আহিছোঁ এই প্লেচখনত চ' যিখন নেকি মই প্ৰায় আহি থাকোঁ আৰু আপোনালোকে চাব পাৰিছে কিন্তু আজি হ'ল কি ইয়াত মানে সেই দূৰৈত মানে মানুহে কিবা কাম চাম কৰি আছে না আৰু আপোনালোকে দেখিব পাৰিছে এয়া মানে সন্মুখত মানে ৰাস্তাটো মানে বহল হৈ আছে চ' মানে সেইকাৰণে মানে ৰাস্তাৰ কাম চলি আছে আৰু এইপিনে সেইবিলাক মানে ৰোলাৰ এইবোৰ জেচিবি আছে এইবোৰ মানে বুলডোজাৰ টাইপ কাম চাম চলি আছে গাইজ দূৰৈত আপোনালোকে দেখিব পাৰিছে এইবোৰ চ' ভাবিলোঁ ইয়াতে এপাক আহোঁ কিন্তু তো দেখিলোঁ যে ইয়াতে দেখোন মানুহ চ' ইয়াতে নৰখোঁ অলপমান আগলৈকে যাওঁ আৰু গাইজ মোৰ মানে হ'ল কি ভাবি আছিলোঁ বহুত দিনৰ পৰা বনাম ভিডিঅ' বনাম কিন্তু গাইজ আজি বনাবলৈ আহিলোঁ কিন্তু দেখিলোঁ যে যোৱা ৰাতি মানে মোৰ পুৰা মানে একদম কাহ আৰু গলাটো মানে একদম বেয়া হৈ আছে চ' আপোনালোকে হয়তো আৱাজটো ধৰা পাইছে চ' একো নাই গাইজ এতিয়া অলপ যাওঁ অলপ ফুৰি আহোঁ চ' আপোনালোকক দেখাওঁ অলপমান ঠাইবোৰ চ' গাইজ এইপিনে যাওঁ আজি কিমান আৰু এইপিনে যাম আপোনালোকে দেখিব পাৰিছে পুৰা মানে ৰোলাৰবোৰ মানে আছে আৰু এইবোৰ মানে চাইডে মানে বেৰিকেড টাইপ দি আছে চ' গাইজ একো নাই বেছি মানে ফালাফালি কৰিব নোৱাৰিম কাৰণ মানে হ'ল কি আপোনালোকে চাব পাৰিছে পুৰা মানে একদম ৰাস্তা মানে একদম ৰিক্স হৈ আছে বনোৱা নাযায় আৰু ভালকে চ' এই দেখোন ৰেচ লাগিব খোজে বে ইয়াক অলপমান দিওঁ লাগি আছে কেলাই পিনে দেখোন ৰাস্তা ব্লক এইপিনে যোৱা নহ'ব গাইজ আমি গ'লে মানে এইপিনে যাব লাগিব সেইপিনে ৰাস্তা জাম হৈ আছে গাইজ সেইপিনে যোৱা নহ'ব আমি এইপিনে যাওঁ অলপমান ফুৰি আহোঁ ভাবিলোঁ হাই ৰোডত অলপমান পালোঁ বহুত দিনৰ পিছত আপোনালোকক দেখাওঁ ফিল্ডটো মানে কেনেকুৱা হৈ আহে কিন্তু নাই ৰাস্তাৰ কাম চলি আছে গাইজ এনেকুৱা প্ৰব্লেম হ'ল মানে বাইকখনৰ মানে বেটাৰীটো হৈ আছে ডেড যোৱা মানে মই 10 দিনমান মানে বাইকখন মানে চলোৱা নাছিলোঁ ওলোৱাই নাছিলোঁ আৰু লগতে হৈ আছিল মানে কি মোৰ মানে এমাহমান নহয় চৰি গাইজ 20-25 দিন মানৰ পৰা প্ৰায় এমাহে হ'ব চলে সেইখিনি সময়ৰ পৰা মানে মোৰ কি বেটাৰীটো মানে অলপমান মানে চাৰ্জ কম আছিল মানে বেটাৰীটো চাৰ্জ কম আছিল সেইকাৰণে মানে হ'ল কি পুৰা মানে ষ্টাৰ্ট কৰোঁতে নাইবা অলপমান মানে ক'ৰবাত যদি বেছি হয় ঠাণ্ডা পৰি থাকে বৰ্তমানতো পুৰা উইণ্টাৰ ছিজন চলি আছে ঠাণ্ডাই চাৰিওপিনে সেইপিনে হয় কি মানে ষ্টাৰ্ট হওঁতে মানে টাইম লাগে আৰু সময় লাগে চ' সেইকাৰণে মানে যোৱাকালি একেবাৰে ডেড হৈ আছে মানে যোৱা মই 7-10 দিনমান ওলোৱাই নাই বাইকখন মানে কামত ব্যস্ত আছিলোঁ চ' সেইকাৰণে বাইকখন মানে পুৰা মানে ডেড হৈ আছে কালি ষ্টাৰ্ট কৰিব বিচাৰিলোঁ 12টামান বজাত দিনৰ নাই নোৱাৰিলোঁ চ' আজি মই ওলাই আহিলোঁ অলপমান ইয়াতে চ' গাইজ আপোনালোকে চাব পাৰিছে আপোনালোকে চাব পাৰিছে চাৰিওপিনে কিমান মানে ধুনীয়া আৰু লগতে হ'ল কি বেলিটো এতিয়া মানে আবেলি হৈছে যিহেতু বহুতেই বেছি ভাল লাগি আছে বৰ্তমান আপোনালোকে চাৰিওপিনে চাব পাৰিছে এই দূৰণিত মানে এইখন হৈছে নাকাৰী পাহাৰখন চ' এই প্লেচখন মই আহিলোঁ বহুত দিন পিছত ভালে লাগে আৰু মইতো আহিলে চলাই আহোঁ অকলে আহোঁ চ' গাইজ মই কৈ আছিলোঁ কি যোৱাকালি মানে হ'ল কি বাইকখন ষ্টাৰ্টেই নহ'ল আৰু ষ্টাৰ্ট নোহোৱাৰ ফলত মানে হ'ল কি চ' নাই একোৱে মানে কাম নকৰে চ' বাইকখন মানে হ'ল কি পুৰা মানে ডেড হৈ আছে আৰু গাইজ চ' সেইকাৰণে মানে হ'ল কি যোৱাকালি মানে মই ভিডিঅ' বনাবই নোৱাৰিলোঁ আৰু এতিয়া মানে ভাবিছোঁ
আজি মই ৰাতিপুৱাই মানে ৰাতিটোৱে মানে পুৰা মোৰ মানে টোপনি নাই মানে মই টোপনি আছে লগতে কাহ যিহেতু লগতে মানে মোৰ পুৰা ভাল লাগি নাই আৰু একদম মুড থুড বেয়া হৈ আছে ভাবিলোঁ বাইকখনত আকৌ খৰচা হ'ব নেকি এতিয়া মই ইউটিউবত ভিডিঅ' চালোঁ মানে বাইকৰ বেটাৰীটো কেনেকৈ চাৰ্জ কৰা যায় আৰু Yamaha R15 যি কি নহওক এইটো 14 ভল্টৰ বেটাৰী হয় আৰু লগতে চালোঁ মই ইউটিউবত মানে পুৰা একদম মানে লাষ্টত টিউটৰিয়েল চাই পুৰা ইনভাৰ্টাৰৰ বেটাৰীটোত কানেক্ট কৰিলোঁ তাৰপিছত বাইকৰ বেটাৰীটোত কানেক্ট কৰি পজিটিভ নিগেটিভ কানেক্ট কৰি চাৰ্জ কৰি দিলোঁ আৰু গাইজ চ' এতিয়া মানে হ'ল কি পুৰা একবাৰতে ষ্টাৰ্ট হৈ যায় কোনো প্ৰব্লেম নাই ফুল চাৰ্জ কৰি লৈছোঁ এতিয়া আৰু সমস্যা নাই আৰু চ' গাইজ ইয়াত অলপমান ৰখিছিলোঁ মানে এটা ফোন আহিছিল চ' ফোনটো কৰি ল'লোঁ এতিয়া ওলাই দিলোঁ চ' এতিয়া মানে হ'ল কি সন্ধ্যাই হ'বৰ হ'লহি আৰু চ' অলপ আগলৈকে যাওঁ যাই আপোনালোকক বাইকখন দেখুৱাওঁ আৰু লগতে মানে হ'ল কি বাইকখনত মানে কি ভাবিছোঁ আৰু কিছুমান মানে মডিফিকেশ্যন কৰিব লাগিব গাইজ এতিয়া মানে হ'ল কি এগজষ্ট এই বছৰখন ধৰিলে প্ৰায় 2.5 বছৰমান হ'ব প্ৰায় 3 বছৰে হয় আৰু কয় ছানছেটটো মজা লাগিছে কিন্তু মজা লাগি যায় ইয়াতে আহি চ' এনেকুৱা ৰাইডত আহিব ৰাইডটো নহয় এইবোৰ সৰু সুৰা এনেকৈ ফুৰিব পাৰিলে আৰু কি লাগে চ' গাইজ মই কৈ আছিলোঁ যে কিমান বাঢ়ে শ্বৰ্ট পিক আপ ইনিচিয়েল সেইটো মানে কিমান বাঢ়ে পিক আপটো সেইটো চাইছোঁ পিক আপ অলপমান বাঢ়ে শ্বৰ্ট পিক আপটো কিন্তু মানে মোক লাগে মই ইনিচিয়েল সিমান এটা ভাল নাপাওঁ মোক লাগে টপ এণ্ড চ' গাইজ টপ এণ্ডটো মৰি যায় বাইকখনৰ এইটোৱে আৰু চ' ইয়াতে পালোঁ নামঘৰ চ' এতিয়া হৈছে ঠাণ্ডা দিন বেলিটো মানে বেছিকৈ নাথাকে আৰু চ' অলপ আগত গৈ ক'ৰবাত মানে অলপমান ফ্ৰী জেগাত আপোনালোকক দেখাই আছোঁ বাইকখন মুখৰ পৰা চ' সেইটোৱে আৰু লাউড বেছি ভাল নাপাওঁ মই এতিয়া মানে হ'ল কি মোক মানে এতিয়া মানে যিটো টপ এণ্ড লাগে না টপ এণ্ড পাৱাৰটো মানে পাওঁ নহয় ইয়াতে চ' আপোনালোকে শুনিব ফিল আহি যায় মানে এই এগজষ্টতে পুৰা ফিল আহি যায় চ' সেইটোৱে আৰু মানে এগজষ্ট থাকিলে মানে সেইটো মানে বহুত বেছি লাউড হৈ যাব আৰু কিন্তু ইন গিয়াৰ টপ স্পীডটো কমি যায় এতিয়া আপোনালোকে চাব অলপমান চাৰি গিয়াৰত চাব কিমান যায় লাগি গ'ল বে চ' গাইজ আপোনালোকে দেখিলে 4 গিয়াৰৰ টপ স্পীড যিটো 116 km/h বহুত ৰাইডাৰ আছে যিবোৰে নেকি ভিডিঅ' নবনায় কিন্তু সেইবোৰ জানে চলাব চ' সেয়ে আৰু এতিয়া ইয়াতে সোমাই দিওঁ চ' আপোনালোকে দেখিলে আজি চ' এনে ক'ৰবাত আপোনালোকৰ বাইকখন দেখাই আছোঁ আৰু কি মডিফিকেশ্যন কৰিম সেইটো দেখাম তো তাৰপিছত আজিৰ ভিডিঅ'টো সমাপ্ত কৰি দিম ঘৰলৈকে যাম চ' গাইজ মোৰো মানে গাটো মানে অলপমান বেয়া হৈ আছে কাহ হৈ আছে চ' সেইটোৱে আৰু চ' গাইজ আহি পালোঁ চ' এয়া চাওক গাইজ এনেকুৱা ধুনীয়া প্লেচত ৰাখিছোঁ
চ' গাইজ এতিয়া টাইম হ'ল কেইটা বাজিল চ' 4:36 হ'ল এঘণ্টাই হয় আৰু এইপিনে লাইটৰ মডিফিকেশ্যন কৰিম বাকী তাৰপিছত আৰু ক'ত ষ্টিকাৰ মাৰিম বাকী আৰু মানে কোনো হেভি মডিফিকেশ্যন নকৰোঁ সেইটো আৰু গাইজ চ' গাইজ আজি আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি ক'ব মোক চ' গাইজ আৰু যদি মটৰভ্লগ লাগে সেইটোও মোক জনাব কমেণ্টত চ' গাইজ আপোনালোকে কমেণ্ট কৰিব গাইজ কমেণ্ট মানে মোৰ নাহেকৈ বেছি চ' কমেণ্ট কৰিব গাইজ মই জানিব বিচাৰোঁ আপোনালোকে কেনেধৰণৰ মানে ভিডিঅ' চাই ভাল পায় চ' গাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ গাইজ চ' বহুতখিনি প্ৰব্লেম গ'ল আজি চ' বাই বাই গাইজ ভালে থাকিব